প্ৰথমতে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰথম ভিডিঅ'টোত আপোনালোকৰ সহায় পাই বহুত ভাল লাগিল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'সমূহৰ জৰিয়তে আমি আপোনালোকক যেনেধৰণে কিছু পৰিমাণে যোগান ধৰিবলৈ চেষ্টা কৰি আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মানৱ সভ্যতাই বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে ৰহস্যজনক তথ্যবোৰ বহুদিন আগৰ পৰাই আৱিষ্কাৰ কৰাৰ বাবে প্ৰস্তুতি চলাই আহিছে। বিভিন্ন সময়ত পৃথিৱীৰ বহু প্ৰান্তত প্ৰতিষ্ঠিত মহাকাশ সংস্থাসমূহে অনুসন্ধানৰ বাবে বহুতো স্পেচ মিছনৰ ওপৰত কাম কৰি আহিছে। বহু সময়ত মানুহৰ লগতে জীৱ-জন্তু আদি মহাকাশলৈ পঠাইছে। পৃথিৱীৰ আৰু অন্য গ্ৰহৰ চাৰিওফালে কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিছে, অন্তৰীক্ষলৈ যান পঠাইছে। ভয়েজাৰো হৈছে তেনে এটা প্ৰচেষ্টা। ই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা সম্পাদিত মানৱ ইতিহাসৰ অতিকে স্মৰণীয় স্পেচ মিছন। এই মিছনৰ পৰিকল্পনা কৰা হৈছিল 1972 চনত। এই মিছনৰ মুখ্য উদ্দেশ্য কোনো নিৰ্দিষ্ট গ্ৰহ, উপগ্ৰহ বা নক্ষত্ৰ নহয়। এই মিছনৰ উদ্দেশ্য গভীৰ অন্তৰীক্ষ বা ডিপ স্পেচ। সুদীৰ্ঘ 5 বছৰ মূৰত 1977 চনত মহাকাশ সংস্থা নাছাই এই মিছনৰ অংগ ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 উৎক্ষেপণৰ বাবে সাজু হৈছিল। এই মিছন সেই সময়ত উৎক্ষেপণৰ বাবে সাজু কৰা হৈছিল যেতিয়া বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন আটাইয়ে ক্ৰমান্বয়ে ইটোৱে সিটোৰ কাষ চাপিছিল, যি 175 বছৰৰ মূৰত মাত্ৰ এবাৰ সংঘটিত হয়। সেইবাবে এই তিনিটা গ্ৰহক একেটা মিছনেৰে ষ্টাডি কৰিবলৈ সুবিধাজনক হৈছিল। এইটোৱে পৃথিৱীৰ প্ৰথম স্পেচ মিছন যিটোৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে কম্পিউটাৰৰ নিৰীক্ষণত আছিল। 1977 চনৰ 20 আগষ্টত ভয়েজাৰ 2 উৎক্ষেপণ কৰা হৈছিল, যি গভীৰ অন্তৰীক্ষত প্ৰৱেশ কৰাৰ আগতে বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনৰ বিষয়ে তথ্য পৃথিৱীলৈ পঠোৱাৰ দায়িত্বৰে উৎক্ষেপণ হৈছিল। আনহাতে 1977 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভয়েজাৰ 1 উৎক্ষেপণ কৰা হৈছিল, যাৰ গতিবেগ ভয়েজাৰ 2তকৈ অধিক আছিল, যি ডিপ স্পেচত প্ৰৱেশ কৰাৰ আগতে বৃহস্পতি, শনি আৰু সিহঁতৰ উপগ্ৰহৰ বিষয়ে তথ্য পঠাব লাগিছিল। ভয়েজাৰ 1 বৰ্তমান পৃথিৱীৰ পৰা 18.8 বিলিয়ন কিলোমিটাৰ আৰু ভয়েজাৰ 2 15.3 বিলিয়ন কিলোমিটাৰ দূৰত আছে আৰু ইহঁত অবিৰতভাৱে আঁতৰি গৈ আছে। ভয়েজাৰ 1ৰ বৰ্তমান স্পীড 62,140 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ই প্ৰতিদিনে পৃথিৱীৰ পৰা 14,73,600 কিলোমিটাৰকৈ আঁতৰি গৈ আছে। ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 দুয়োটা পৃথিৱীৰ পৰা ইমানেই দূৰত আছে যে নাছা ডিপ স্পেচ নেটৱৰ্কে ইহঁতে পঠিওৱা ছিগনেলসমূহ সংগ্ৰহ কৰিবলৈ বহু ঘণ্টা সময় লাগে। ভয়েজাৰ 1ৰ ছিগনেলসমূহ কালেক্ট কৰোঁতে সময় লাগে 38 ঘণ্টা আৰু ভয়েজাৰ 2ৰ পৰা কালেক্ট কৰোঁতে লাগে প্ৰায় 36 ঘণ্টা। আজিৰ পৰা প্ৰায় 41 বছৰ আগৰ ভয়েজাৰৰ পৰা ৰেডিঅ' ছিগনেলসমূহ সংগ্ৰহ কৰিবলৈ নাছাই পৃথিৱীৰ ভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ চেণ্টাৰ বা ৰাডাৰ স্থাপন কৰিছে। 19 ডিচেম্বৰ 1977 চনত ভয়েজাৰ 1এ ভয়েজাৰ 2ক অতিক্ৰম কৰি ইয়াৰ মিছনৰ দিশে আগবাঢ়িছিল। 5 মাৰ্চ 1979 চনত ভয়েজাৰ 1এ জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহৰ ওচৰ পাইছিল আৰু 9 জুলাই 1979 চনত পাইছিল ভয়েজাৰ 2এ। ভয়েজাৰ 1এ তথ্য দিছিল যে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ আয়ুত আগ্নেয়গিৰি আছে, যিয়ে অন্তৰীক্ষৰ 200 মাইল ওপৰলৈ লাভা নিক্ষেপ কৰিব পাৰে, যি পৃথিৱীৰ আগ্নেয়গিৰিসমূহতকৈ অধিক শক্তিশালী। এই তথ্যখিনিত ভয়েজাৰ শব্দটোৰে ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 দুয়োটা প্ৰবকে বুজোৱা হৈছে। 24 জানুৱাৰী 1986 চনত ভয়েজাৰ 2এ ইউৰেনাছ আৰু 25 আগষ্ট 1989 চনত নেপচুন পাইছিল। ভয়েজাৰে বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন আৰু ইহঁতৰ উপগ্ৰহসমূহৰ বিষয়ে ভালেমান তথ্য পৃথিৱীলৈ পঠাইছে। টাইটেনত থকা নাইট্ৰজেনৰ বাতাৱৰণ, য'ত মিথেনৰ নদীও থাকিব পাৰে বুলি সংকেত দি গৈছে। বৃহস্পতিৰ উপগ্ৰহত সাগৰ থকা নেপচুনৰ উপগ্ৰহ মিৰিণ্ডা, এনচেলাডেছ আৰু অন্যান্য উপগ্ৰহৰ বিষয়ে অন্যান্য কেতবোৰ তথ্য দি গৈছে, যিয়ে ভৱিষ্যতৰ আন ভালেমান স্পেচ মিছনৰ পথ মুকলি কৰিছে। যিহেতু ভয়েজাৰ গভীৰ অন্তৰীক্ষলৈ পঠোৱা হৈছে, সেয়ে ইয়াৰ দুয়োটা প্ৰবতে 12 ইঞ্চ ডাঠ কপাৰৰ গল্ডেন ফটোগ্ৰাফ ৰেকৰ্ডাৰ লগোৱা হৈছে। এই ৰেকৰ্ডাৰ বজোৱা পদ্ধতিও এই প্ৰবত পঠোৱা হৈছে। এই ৰেকৰ্ডাৰত আমাৰ সৌৰজগতৰ নক্সাৰ লগতে মানৱ সভ্যতাৰ বহুতো সংস্কৃতি, 115টা বিশেষ ফটো, গান আৰু
55টা বিভিন্ন প্ৰাচীন আৰু বৰ্তমান প্ৰচলিত ভাষা সন্নিৱিষ্ট কৰা হৈছে। ইয়াত ভাৰতবৰ্ষৰ ৰাগ ভৈৰৱী সংগীতেও স্থান পাইছে। এইবোৰ এইবাবেই কৰা হৈছে যাতে যদি কোনো উন্নত এলিয়েন সভ্যতাই এই তথ্যসমূহ পায় আৰু ডিকোড কৰিব পাৰে, তেনেহ'লে জানিব পাৰিব যে পৃথিৱীত মানৱ সভ্যতা আছে বা আছিল আৰু কিমান বিকশিত হৈছে, আৰু যাতে আমাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে। এই গ্ৰামোফোন প্ৰায় 1 বিলিয়ন বছৰলৈ নষ্ট নোহোৱাকৈ থাকিব। 2013 চনত ভয়েজাৰ 1 সৌৰজগতৰ বাহিৰলৈ গুচি গৈছে আৰু ইণ্টাৰষ্টেলাৰত প্ৰৱেশ কৰিছে। ইণ্টাৰষ্টেলাৰ হৈছে দুটা নক্ষত্ৰৰ সোঁমাজৰ ঠাই। আনহাতে ভয়েজাৰ 2 সৌৰজগতৰ অন্তিম প্ৰান্তত অৰ্থাৎ হেলিঅস্ফিয়াৰৰ হেলিছ হেল্থ নামৰ স্থানত উপনীত হৈছে আৰু কিছু বছৰ পাছত ইও সৌৰজগতৰ পৰা সম্পূৰ্ণৰূপে বাহিৰত গুচি যাব। নাছাৰ অতি সন্মানীয় বিজ্ঞানী কাৰ্ল চেগান, যিয়ে এই মিছনৰ সৈতে জড়িত, তেওঁৰ অনুৰোধত 14 ফেব্ৰুৱাৰী 1990 চনত ভয়েজাৰ 1ৰ কেমেৰা প্ৰায় 6 বিলিয়ন কিলোমিটাৰ আঁতৰৰ পৰা সৌৰজগতলৈ ঘূৰোৱা হৈছিল আৰু ইয়াৰ দ্বাৰা সৌৰজগতৰ অন্তিমখন ছবি লোৱা হৈছিল, যিটো ফটোত পৃথিৱীখন এটা সৰু নীলা উজ্জ্বল বিন্দুৰ দৰে দেখা গৈছিল, যাক কাৰ্ল চেগানে নাম দিছিল পেইল ব্লু ডট, যিটো বিন্দুৱে সাগৰ মহাসাগৰ, দেশ মহাদেশ, জীৱ জন্তু, গছ গছনিৰ লগতে আমাৰ অস্তিত্বক দাঙি ধৰিছিল। আপোনালোকে চাব পাৰে যে সেই বিন্দুটো চাৰ্কুলেৰে এইখন ফটোত চিহ্নিত কৰি থোৱা হৈছে। বহু পুৰণি প্ৰযুক্তিৰে নিৰ্মিত ভয়েজাৰ এতিয়া প্ৰায় কাৰ্য কৰিবলৈ অক্ষম হৈ পৰিছে। প্ৰতি বছৰে ইয়াৰ শক্তি উৎপাদন ক্ষমতা প্ৰায় 4 ৱাট হ্ৰাস পাইছে। শক্তিৰ প্ৰধান উৎস হিচাপে ভয়েজাৰত প্লুটনিয়াম 238 ব্যৱহাৰ কৰা হৈছিল। ভয়েজাৰ প্ৰজেক্ট মেনেজাৰ সুজি ডডে মন্তব্য কৰিছে যে ইয়াৰ কিছু সংখ্যক যন্ত্ৰৰ লগতে 2খন যানৰে কেমেৰা বন্ধ কৰা হৈছে, কিয়নো সুদূৰ অন্তৰীক্ষত অন্ধকাৰ আৰু ঠাণ্ডাৰ বাহিৰে আন একো নিৰীক্ষণ কৰিবলগীয়া নাই। ইলেক্ট্ৰিচিটি বচাই যান দুখনক গৰম কৰি ৰাখিবলৈ এই পদক্ষেপ লোৱা হৈছে। 2025 চনৰ আশে-পাশে ভয়েজাৰত লগোৱা শক্তিৰ উৎসসমূহে কাম কৰা বন্ধ কৰিব। অহা 10 বছৰত 2খন যান বন্ধ কৰিব লাগিব আৰু এটা সময়ত ভয়েজাৰৰ লগত আমাৰ সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যাব, যিটো আমাৰ বাবে অতি দুখজনক হ'ব। ভয়েজাৰ মিছনে মানৱ সভ্যতাক বহুখিনি অৱদান দিছে আৰু ই চিৰস্মৰণীয় হৈ থাকিব।